इसकी हाय ओ माय गॉड কি ধুনীয়া জাগা ভাই সাহেব তাতেই যে ৰাতিপুৱা খাৰ পোৱাৰ লগে লগে মেগী আৰু ইফালে আছে বেটমেন মেগী আৰু বেটমেন খাই সৰি মেগী খাই কাৰণে ওলাই যাওঁ ক'ত যাওঁ আজি জাগিৰোড গৈছোঁ আজি আৰু জাগিৰোড ছিংগল চ'ল' ৰাইড কৰি আছোঁ বহুত দিন মূৰত ফাৰ্ষ্ট চ'ল' ৰাইড কৰিছিলোঁ মই নলবাৰী পিছত এতিয়া জাগিৰোড যাম তো চাই থাকক মোৰ ভিডিঅ' তো বৰ্তমান আছোঁ চান্দুলৰ ঘৰত চান্দুল আছে জাগিৰোড যোৱাৰ কথা আছিল আৰু চান্দুলৰ পৰা হেলমেট লগাই এইটো কিয় সেইটো হেলমেট ক'ত अरे कहना क्या चाहते हो পানীৰ ঘৰৰ পৰা হেলমেট লৈ ওলাই আহিলোঁ আৰু এতিয়া গাড়ীয়ে ব্ৰেকফাষ্ট কৰা নাই তোকে দেখা পাবা গাড়ীত গাড়ীক অলপমান ব্ৰেকফাষ্ট কৰাই কিনে ওলাই যাওঁ ओ मेरे रांझे बता दे मेरी तेल भराई ले लो कर ले मुखबरी ना कर जोरा जोरी ऐसी प्रीत मेरी है निगोड़ी चुलबुली करे जो झक जोरी क्यों ना सूरज की किरणें आने दे मेरे नींद अब चल जाने दे খানাপাৰা ফিল্ডত চলি আছে এক্সপো লাষ্ট থাকে চানডে আছে আজি এসপ্তাহমান আগৰ পৰাই চলি আছে আজি হৈছে ছেটাৰডে মানে কালি লাষ্ট তো কালি আহিব লাগিব আহি কিনে চাম তাতেই ডাঙৰ বুলি হাৱাই নাথাকে ना गवा दे मितवा क्यों सोचे बादल भरे हैं जबकि वो तो रुके हैं क्योंकि बारिश तो आनी है ना बता देना Okay, so hey guys, my name is Fizu and you are watching Fizu official right now. বৰ্তমান আছো পিছফালে আছে টোল গেট আৰু মই আৰু লগত আছে বেটমেন ফ্ৰীটো যেনেলৈকে ভাঙাই নাই মানে ঘৰত মেগী খালোঁ চাহ খালোঁ তথাপিও বুলি ভাঙা নাই চাওঁ যদি আগত এনাৰ্জি ড্ৰিংক চিং কিবা এটা পাওঁ খাম কিন্তু এনেকুৱা কোৱাতে মানে আহি টোল গেটে পালোঁ কিন্তু তেনেলৈকে দোকান নাপালোঁ समझ ना और काली जे आमी গৈছিলো আটগাঁও কতেই জেহেৰ লাগিছে আটগাঁৱত যায় কাৰণ আটগাঁও কবৰস্থানৰ ভিতৰত মই কেতিয়াও যোৱা নাছিলোঁ আৰু কালি যাই চালোঁ ইমান ডাঙৰ আৰু তাতে বহুত চন পুৰানা মানে 1300 কিমান চনৰ তাতে কবৰস্থান আছে समझ না কালি চাই কিনে বহুত ভাল লাগিছে কালি দিনটো মানে কতেই জেহেৰ আছিল সেইটো ব্লগৰ পিছত দিম না আগৰ দিও তাকে ভাবি আছো দে यार अब तुम्हारे आस पास आ रही बारात करना इनकार बार बार देना साथ ओए जो गए दिल मेरा पर तुम सुन ना पाए हमारी बात ओए चुरा के दिल दे মই দূৰৰ পৰা ভাবিছিলোঁ যে ৰাস্তাটো চাগে বন্ধ নেকি যেনেকা মানে আগত এনেকা টিপি আমাৰ ৰাস্তাটো চাগে বন্ধই থাকে ভিউ চোৱা না ভাই সাহাব हम तेरी बारात है ना सवेरे दिन रात ना पाए चैना सुन लेना तुम्हें चाहकर भी ना चाहे करे जो मन मानिए मन ना माने मिली जो याद मिल के अब बाटे तेरे স্ট্রিং এটা ললো আৰু ৰাস্তা চেঞ্জ হৈ গৈছে মানে ডাইৰেক্ট হেৰিৰ মৰিগাঁৱৰ যোনটো ৰাস্তা আছিল সেইটো ৰাস্তাদি সোমাই কিনে চাওঁ ইয়াতে ৰাস্তা বন্ধ হাইদি যাওঁ এতিয়া মই হাইদি যাওঁ দলং বনাইছে চাগে যেতিয়া আহিছিলোঁ ৰিচেণ্টলি আহিছিলোঁ মই মৰিগাঁও যেতিয়াই গাঁৱত আহোঁ এনেকুৱা পৰিৱেশ চাই মানে কাতেই জেহেৰ ভাল লাগে চোৱা না পথাৰখিনি চোৱা মানে এটা ফ্ৰেছ এটা বতাহ যোনটো আহে ন নেচাৰৰ এটা বতাহ আহে সেই বতাহটোৱে মানে ভাল লাগি যায় গম পাইছা না তাতেই জেহেৰ লাগে মানে এনেকুৱা জেগাকেইটা ওলাই লাইভ লোকেশ্যন দিছে এইটো ৰাস্তা হ'ব লাগে এইটো ৰাস্তাদি সোমাই যাওঁ যাই কাৰণে দেখাই আছোঁ বাকী बार देना साथ ও মাই গড কি ধুনীয়া জেগা ভাই সাহেব তাতেই যে ভালে লাগিল জিপিএছ চাই গৈছোঁ এতিয়া তো ফাইনেলি আঞ্জুৰ ঘৰত আহি পাইছোঁ আঞ্জুক ল'ব কাৰণে সি আকৌ মোক ষ্ট্ৰিঙে দিছে মই জাষ্ট খাইছোঁ ষ্ট্ৰিং এইটো কুছ মেচ না হোৱা সহি দে আৰু খাইছা ওলাই যাওঁ আকৌ মই যাব লাগে ওলাই তো আঞ্জুক লৈ ডাইৰেক্ট ঘৰত আহিলোঁ আৰু এতিয়া আকৌ গৈছোঁ ফুড ভিলা তাতে এটা কাম আছে তো তাৰ কাৰণে গৈছোঁ তাতে ইমাৰ্জেঞ্চি যাব লাগে বৰ্তমান পালোঁ টিভি টাৱাৰ আজি হোলী আছে চবকে হেপী হোলী গাইছ हम दूर भागे तेरे बिना काहे हमसे नाराज रहे একচুৱেলি কি হ'ল আজি আছিলে বেলেগ প্লেনিং গম পাইছানে আজি আছিলে হোলী ন তো আজি আমাৰ প্লেনিং আছিল যে বশিষ্ঠ যাম কিন্তু চানিহঁতে গ'ল এতিয়া মোৰ জাগিৰোড যোৱাৰ কাৰণে আজিৰ প্লেনটো কেঞ্চেল কৰিব লগা হ'ল চাওঁ এতিয়া আকৌ কাম এটা ওলাই গ'ল
তো তাতে যাওঁ কামটো কৰি যদিহে টাইম পাওঁ তেনেহ'লে আহি নিশ্চয় হোলী খেলি। যোৱা বছৰৰ হোলীৰ ব্লগ যদি চোৱা নাই তেনেহ'লে চাবা কমিউনিটিত মই ফটো দি দিছোঁ, চাবা আগৰ ভিডিঅ'খিনি। মোৰো ইহঁতক চাই কাৰণে মোৰো খেলিব মন যাইছে হোলী। এই চোৱা না পুৰা হোলী হৈছে। অ' মাই গড। বৰ্তমান আছোঁ ফুড ভিলাৰ তলত আৰু লগৰ এটা আহি আছে, সি ওপৰত আছে। তো মই চিনি নাপাওঁ, আজিলৈকে যোৱা নাই মই তাতে। আৰু কিন্তু আজি এটা বস্তু কি বেয়া লাগিছে, আজি আছিলে হোলী আৰু হোলীত মই এইবাৰ হোলী খেলিব নোৱাৰিলোঁ, সেইটোৱে বেয়া লাগিছে। বাকী আজি একদম অৱস্থা বেয়া, কাৰণ চুলিটো একদম বৰবাদ হৈ আছে, কাৰণ হেলমেটটো পিন্ধি আছিলোঁ গোটেই দিনটো, তাৰ কাৰণে চুলিটো বেয়া হৈ আছে। দে আৰ ফুড ভিলা ক'ত হৈছে প্ৰগ্ৰামটো? একদম লাষ্টৰ ফালে হৈছে। তো তাতে যাওঁ, আজি ফাৰ্ষ্ট টাইম মই সোমাইছোঁ এণ্ট্ৰি। মোক ভালে দেখোন এই চাইনিৰ বাৰ্থডেটো ইয়াতে পাতি দিওঁ নেকি? তো ইয়াৰ পৰা লটাশ হিল ফিল্ড যোনটো আছে, লটাশ হিল ফিল্ডটো ডাইৰেক্ট দেখাই পাই চোৱা। তো কাম কৰি আছোঁ এতিয়া বৰ্তমান। এইফালে চাওঁ, দেখা হোৱা তোমালোকে বেলুন ফুলোৱা হ'লে তেনেখানি লগাম আৰু লগাই কেনে তথাপিও চাওঁ যদি টাইমটো মিলে তেনেহ'লে যাম বশিষ্ঠ যাম। বশিষ্ঠ যাই কিনে অকণমান হোলী চলি খেলিম, কাৰণ লগৰ ল'ৰা গোটেইকেইটা তাতেই আছে, মই ফাঁচি আছোঁ ইয়াতে। তো আমাৰ ডেক'ৰেশ্যন কমপ্লিট হৈ গ'ল, এইটো ডেক'ৰেশ্যন আৰু বাহিৰতো আছে, গেটটো লগালোঁ আৰু চাৰিওফালে লগাই দিলোঁ। লগতে ভিতৰৰ প্ৰগ্ৰামৰ কামটো কৰি আহি ইয়াতে আকৌ খাম বিৰিয়ানী। এফালে আছে বিৰিয়ানী, কি হাঁহে, অ' মাই গড। দে ঠিকে আছে, তো খাই কেনে আকৌ ওলাই যাওঁ। দে আৰু এইটো ভিডিঅ' ইয়াতে সামৰিছোঁ। আৰু হেৰি বশিষ্ঠ যোৱাৰ কথা আছিল কিন্তু তাতে নগ'লোঁ, কাৰণ ইভিনিং হৈ গ'ল। তো এইটো ভিডিঅ' ইয়াতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰা, শ্বেয়াৰ কৰা, কমেণ্ট কৰা। বাই বাই। তো অহাৰ সময়ত মই এটা 7 হেভেনৰ পৰা কেক এটা উঠাই লৈছিলোঁ। সেইটো মানে ঘৰত আজি বহুতকেইটা পোৱালি, মানে দুটা বাইটিৰ কেইটা পোৱালি, এটা বাইটিৰ দুটা পোৱালি আৰু এটা বাইটিৰ এটা পোৱালি, জানো। তো এই পোৱালিকেইটা এইটো এইফালে আছে লীনা, এইফালে আছে ডিম্পি আৰু সেইটো হ'ল ইয়াক লৈছোঁ আৰু ইনট্ৰডিউচ এইটো কি কয়, ইনট্ৰডিউচ জেমিৰ বাৰ্থডে অহা নাই, এডভান্স তাৰ কাৰণে এটা কেক লৈছে। এইফালে ক'ত চাই, এইটো হ'ল জেমি, এক্টিভ প্লেয়াৰ হয় মোৰ, গোটেইবোৰ ভিডিঅ' দেখা, তেনেহ'লে ইয়াক চিনিয়ে পাবা। ই দিল্লীৰ গোটেইকেইটা চিৰিজত ই আছিলে। অঁ কেক কাটিংটো চাবা নেকি? নালাগে দে চাব। অঁ কেকটো দেখাছোঁ, কেকটো কেকত একো লিখা নাই, কাৰণ একো স্পেচিয়েল ডে একো নাছিল, তাৰ কাৰণে কেকত একো লিখা নাই। চকু মোজা, এইয়া হাইলি চকু মোজা যায়। যি কেছ এটা হৈছে এই পেণ্টটোত, সেই দেখা পাইছা নাই এইফালে মাথাত চোৱা, মাথাত টুপি লাগিছে। টুপি মানে একচুৱেলি কেছটো কি হৈছে যে সেইটো মাথা ফেনত মানে লাগি কিনে মাথাটো ফাটি গৈছে। ফুদে জেমি, ফু হেপী বাৰ্থডে জেমু। এই যে খেলি আছে লগাই যে দে